হেল্ল' এভৰিৱান, যোৱাকালি যে বেটাৰ স্কুলত হৈ যোৱা এনুৱেল ডে প্ৰগ্ৰেমটো সেই তাৰে কেইটামান মুহূৰ্ত আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ৰাতিপুৱাই ভাত পানী বনাই মই বেটাক চুলিখিনি কটোৱাওঁ বুলি লৈ গ'লোঁ। তাক চুলি কটোৱাই সি গা পা ধুৱাই খুৱাই বুৱাই অলপমান শুৱাই ল'লোঁ। সি শুই উঠে ময়ো কাম বনখিনি কৰি ল'লোঁ। কৰি লৈ নিজেও ড্ৰেছ কৰি ল'লোঁ। কৰি পিনে তাক তুলি পিনে ধুনীয়াকৈ তাকো ড্ৰেছ কৰাই পিনে দুয়োটাই গ'লোঁ স্কুললৈ বুলি। স্কুলত গৈ পাই দেখিছোঁ ইমানেই বেছি ভিৰ যে মানুহ সোমাবই নোৱাৰি। ল'ৰা ছোৱালীবোৰ বেগকেইটাদি সোমাব কৈছিলে। যেনে তেনে ল'ৰাটোক ভিতৰত সোমোৱাই ল'লোঁ আৰু সোমোৱাই পিনে গ'লোঁ মেইন গেটলৈ বুলি স্কুলৰ ভিতৰত সোমাবৰ কাৰণে। তাতো গৈ দেখিছোঁ ইমান বেছি ভিৰ। 4টা বজাতহে যিহেতু গেট খুলিব। ইমান দেৰি ৰৈ থকাতকৈ আমি দুকপিমান ফটো মাৰি ল'লোঁ লগৰখিনিৰ লগত। তাৰপিছত ইফালে গেট খুলিলে। গেটখন খুলিবহে পালে মানুহখিনি যে ইমানেই ঠেলাঠেলি কৰি সোমাইছে যেন বহিবলৈ নাপাব বুলি। হয়ো হয়, ইমানেই বেছি ভিৰ, বহিবলৈ ছিটো নাই বাৰু। আগততো বহিব নাপালোৱে বাৰু, পিছতে এনেকৈ যেনে তেনে ছিট এটা উলিয়াই বহিলোঁ আৰু গোটেইখিনি মিলি। বহি থাকোঁতে দুকপিমান ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত প্ৰগ্ৰেম ষ্টাৰ্ট হ'বলৈ যিহেতু এনেও অলপ সময় আছে, তেতিয়ালৈকে আমি অলপ উঠি গ'লোঁ। উঠি গৈ পেলাই দেখিছোঁ ইমানেই ধুনীয়াকৈ সজাই ৰাখিছে যে বেটাৰহঁতৰ ফটোবোৰ এনেকৈ বেলুনত লগাই ৰাখিছে। প্ৰতিটো ছেকশ্যনৰ ল'ৰা ছোৱালীবোৰৰ ফটোৱে এনেকৈ লগাই ৰাখিছে বাৰু। তাৰপিছত এইফালে ছাইডত ফ্ৰুইটছবোৰ আৰু বাৰ্ডছবোৰ ধুনীয়াকৈ সজাই ৰাখিছে। ইমান যে ধুনীয়া লাগিছে নহয়। তাৰপিছত স্কুলৰ ষ্টুডেণ্টবোৰে বনোৱা প্ৰজেক্টবোৰ ইয়াতে সজাই ৰাখিছিলে। ইমান যে ধুনীয়াকৈ বনাইছে নহয়, ইমান সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ প্ৰজেক্টবোৰ বনাইছে, দেখিয়ে ভাল লাগি গৈছে। বেটাহঁতো অলপ ডাঙৰ হৈ এনেকৈ যে প্ৰজেক্টবোৰ বনাব সেয়ে ভাবি মনটোও কিবা ভাল লাগি গৈছে। এইফালে ছাইডত থকা গছজোপাও ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াৰে প্ৰতিটো চুক কোণ ইমানেই ধুনীয়াকৈ সজাইছিলে যে সেয়া লাগিবলগীয়া। কিন্তু সন্ধিয়া হৈ অহাৰ লগে লগে এইফালে প্ৰগ্ৰেমো ষ্টাৰ্ট হৈ গ'ল। সৰু সৰু ল'ৰা ছোৱালীবোৰে সিহঁতৰ ধুনীয়া গীতেৰে সন্ধিয়া প্ৰগ্ৰেমটো আৰম্ভ কৰিলে। পিন আছে এতিয়া টোটেল 5টা ছেকশ্যন আছে দেই। তাৰে প্ৰতিটো ছেকশ্যনৰে সৰু সৰু ল'ৰা ছোৱালীবোৰ ভিডিঅ'বোৰ এনেকৈ ধুনীয়াকৈ কৰি ৰাখিছিলোঁ। গোটেই ভিডিঅ'টো দিয়া নাই বাৰু, তাৰে অলপ অলপ ক্লিপহে দেখাইছোঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাবচোন। আৰু এই কণমানি ল'ৰা ছোৱালীবোৰক আপোনালোকে আশীৰ্বাদ কৰিব যাতে ইহঁতে ডাঙৰ হৈ আৰু ভালকৈ কৰিব পাৰে। আৰু তেন্তে চাই থাকোঁ ব'লক কেনেকৈনো নাচে, কিনো কৰে সিহঁতি। পিছে কণমানি ছাতি পিন্ধা ল'ৰা ছোৱালীবোৰ দেখিছে, ইহঁতিবোৰ আমাৰ বেটাহঁতৰ ক্লাছৰ দেই। চবকে ইমান বেছি ধুনীয়া লাগিছে আৰু ধুনীয়াকৈ নাচিছেও আৰু। পিছে এটা কাৰণে বেয়া লাগিছে, বেটা নোলালে ভিডিঅ'টোত। সি চুকৰ ফালে থাকিলেগৈ, সেইকাৰণে ভিডিঅ'টোত নোলালে আৰু মুখখনো ভালকৈ ধৰিব নোৱাৰি বাৰু। যিহেতু আমি পিছৰ পৰা ভিডিঅ' কৰিছোঁ, আগত বহিব নোৱাৰিলোঁ। হ'লেও এটা কাৰণে ভাল লাগিছে যে ইমান অকণমানিতে যে ষ্টেজত উঠি কিবা এটা কৰিছে, সেয়াই আৰু। পিছত প্ৰগ্ৰেমৰ পৰা ওলাই পিনে এনেকৈ অলপ ফূৰ্তি ফাৰ্তা কৰিলে আৰু অলপমান প্ৰগ্ৰেম চাম বুলি ভাবিছিলোঁ, কিন্তু বেটাই আকৌ চাবকৈ নিদিলে। ঘৰলৈ যাওঁ বুলি উৎপাত লগালে। সেয়ে লাষ্টত এনেকৈ দুকপিমান ফটো মাৰি ঘৰলৈ গুচি আহিলোঁ। আছিলোঁ ইমানেই। বাই।